নমস্কাৰ ভিউৱাৰ্ছ, স্বাগতম জনাইছোঁ আমাৰ বিকাশ ছেকেণ্ড চেনেললৈ। আজি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম যে টেটৰ দুটা নতুন নটিফিকেশ্যন আহিছে আৰু এই নতুন দুটা নটিফিকেশ্যন লৈ আপোনালোকৰ মাজত আহিছোঁ। সেয়েহে পলম নকৰি ভিডিঅ'টো চাওঁ। আৰু যদি আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিব বিচাৰে তেতিয়াহ'লে আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে এটা লাইক কৰি দিব। এতিয়া পলম নকৰি ভিডিঅ'টো চাওঁ। ভিউৱাৰ্ছ, এতিয়া আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখা পাইছে ঠিকাভিত্তিক টেট শিক্ষকে পুনৰ অৱতীৰ্ণ হ'ব লাগিব টেট পৰীক্ষা। আৰু যোনসকল ছাৰ বাইদেউসকলে টেটৰ পৰীক্ষা পাছ কৰি থৈছিলে, এতিয়া ঠিকাভিত্তিত শিক্ষকতা কৰি আছে, সেইসকলে পুনৰ টেট পৰীক্ষা দিব লাগিব বুলি কৈছে। কিন্তু এটা কথা, যদি চেণ্ট্ৰেল চৰকাৰৰ পৰা কিবা গ্ৰীণ ছিগনেল আহে তেতিয়াহ'লে ছাৰ বাইদেউসকলে পৰীক্ষা নিদিয়াকৈ হ'ব পাৰে। আৰু যদি আপোনালোকে ভালদৰে এই নিউজটো চাব বিচাৰে তেতিয়াহ'লে 12 জুন তাৰিখে কাকতত প্ৰকাশ পাইছে, দৈনিক জনমভূমি কাকতত, তেতিয়াহ'লে আপোনালোকে ইয়াতকৈও ভালকৈ চাই ল'ব পাৰিব। ইয়াত লিখা আছে শেষত 10 নম্বৰ পৃষ্ঠাত চাওক, আৰু সেয়েহে আপোনালোকে তাতো গৈ চাব পাৰিব। আৰু নেক্সটত আছে আৰু এটা টেটৰ নতুন নটিফিকেশ্যন ইয়াত দিছে। যিসকলে টেট দিম বুলি ভাবি আছে সেইসকলে নতুন শিক্ষা নীতিৰ মতে যে B.Edৰ 2 বছৰীয়া পাঠ্যক্ৰম হোৱাটো বাধ্যতামূলক। মানে ইয়াত কৈছে B.Ed লাগিবই, আৰু B.Ed শিক্ষাধাৰীয়েহে এই পৰীক্ষাটো টেট পৰীক্ষাটোত দিব পাৰিব। সেয়েহে ইয়াত লিখা আছে, আৰু এটা কথা দিয়া আছে ইয়াত যে জুলাই মাহত টেট অনুষ্ঠিত হোৱাটো অতি ক্ষীণ বুলি কৈছে, মানে আশাটো অতি কম বুলি কৈছে। সেয়েহে যদি আৰু কিবা নতুন নটিফিকেশ্যন দিয়ে তেতিয়াহ'লে আপোনালোকৰ মাজত নিশ্চয় শ্বেয়াৰ কৰিম। সেয়েহে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব পাৰে।